এইটো তাৰমানে বাবু কিবা যিহেতু মেট্ৰিক দিব না বাবুৰ কাৰণে আমি এই বেছি এখন নতুন বাবু নামানি ফেলে মানুহৰ বাবে আগবাৰো সহায়ৰ যতে আছে দুখৰ স্বামী মোটামুটি নহ'ল এপ্ৰিলত থৈছিলোঁ আমি 8 জানুৱাৰীয়ে যিখিনি সদস্য আমি বাঢ়ি যাই আছোঁ মানে এনে শুভাকাংক্ষী আৰু তাৰে পৰা যোনে যি তাৰ যি মানে আমি যিখিনি ষ্টুডেণ্ট এই ধৰণৰ মানে দৰকাৰ আছে তাক আমি মাহত প্ৰত্যেক মাহত অলপ অলপ দিওঁ শিক্ষা সঁজুলি আৰু দ্বিতীয়তে ধৰা আজি প্ৰথম তোমাক আমি মানে আমাৰ সহায়তৰ পৰা এই 7,000 টকা আমি এটা প্ৰদান কৰিলোঁ তোমাৰ নতুন পৃথিৱী গঢ়ি তোলো আমি এপ্ৰিল মাহৰ পৰা আজিলৈকে আমি সেইটো কৰি আছোঁ তো আজি আমি ৰবিবাৰে আমি 2টা ষ্টুডেণ্টক এইধৰণে 2জন ছাত্ৰক আমি হেৰি কৰিলোঁ লগতে আৰু আমাৰ দুখীয়া মথান গাঁৱত সুমল বৰ্মন বুলি ল'ৰা এজন সুমল ই বহুত ডেকা ল'ৰা ই মানে আজি প্ৰায় ধৰক 1 বছৰৰ পৰা বেছি 3-4 বছৰমানৰ পৰা ই মানে তাৰ যিটো নাৰ্ভৰ সমস্যাৰ কাৰণে স্পাইনেলৰ সমস্যাৰ কাৰণে ভিতৰত ই সজাগত হৈ আছে তাক আমি আজি এটা অলপ অনুদান এটাও তাক আগবঢ়াইছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল সেই ধৰণে যিখিনি দৰকাৰ আমি যাতে ভৱিষ্যতে এইটো আমি পশ্চিম নলবাৰীৰ পৰা আমি যাতে বিভিন্ন এৰিয়ালৈ সহায় কৰিব পাৰোঁ সেইটো আমাৰ এই সহায়ৰ হাত যিটো সংগঠন এই সংগঠনটো আমাৰ মূল উদ্দেশ্য সেই উদ্দেশ্য আগত ৰাখি আজি আপোনাৰ ঘৰত আহিলোঁ যে আমি যাতে এই যাই আছোঁ এতিয়া বেলখৰ যাই আছোঁ এটা কাৰ্যসূচী হ'ল আৰু এটা কাৰ্যসূচীৰ কাৰণে বেলখৰত যাই আছোঁ এই আৰু